আমি আহি আছো এতিয়া নদীৰ কাষে এইটো বাস হাই বলতো হাই 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 বোলো এই পোৱালিটো চক না ইমান মৰম লাগে নাচাই খালি আৰু এতিয়া চক মেইন ভিউটো আপোনালোকক দেখাম যোনটো ভিউ আপোনালোকে দেখিলে নিশ্চয় বহুত বেছি ভাল লাগিব আপোনালোকক Hey guys, welcome to my YouTube channel Boss Spinner. আজি আকৌ 2 নম্বৰটো ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমি আহি আছো এতিয়া নদীৰ কাষে আৰু সাইকেল লৈ আজি যাম ক'বাত বহুত কিবা আপোনালোকক দেখাম আপোনালোকে ভিডিওটো একদম হেগলৈকে চাই থাকক আজি ভিডিও আপোনালোকে ভাল পাব চাই আশা কৰিছো কাৰণ মই আজি আপোনালোকক ভাল জেগা দেখাম মানে আহি আছো আজি অলপ জোস্তু আহিছে ভিডিও বনৰ আপোনালোকে ভিডিওটো একদম হেগলৈকে চাই থাকক ব্ৰহ্মপুত্ৰৰ কাষে আমি আহি আছো এতিয়া আৰু অলপ দূৰৰ পিছত পামগৈ কিবা মন্দিৰ এটালৈ গৈ আছো আৰু মন্দিৰটো পাওঁতে দেখাম এয়া চব ব্ৰহ্মপুত্ৰ পুৰা এইফালে অলপ দূৰ গৈ আপোনালোকক দেখাই ৰ'ব এই কিমান পাহাৰ চাহাৰ আছে দেখিছে নাই কি চালিয়া জেগা আপোনালোকক দেখাম ৰেঞ্জাৰ চাইকেল লৈ পুৰা আহি আছো আজি মানে এইটো সাংঘাতিক ভিডিঅ' বনিব আৰু নৰ্মেলকৈ ভিডিঅ'টো বনাই আছো মই আপোনালোকে অকণো কাটকুট নকৰিব মানে ইয়াতে চাই থাকক আৰু দেখো যাৰা কেনেকুৱা লাগিছে এবাৰ আপোনালোকে কমেণ্ট কৰি জনাব চক এটা কথা ভাল লাগে যে আমাৰ মাৰ ঘৰৰ অঞ্চলটো ইমানেই ধুনীয়া এটা ঘৰৰ পৰিৱেশটো বহুত ধুনীয়া আৰু ইয়াতো আহি ভাল লাগে বহুত মানে কি ক'ম আৰু ইয়াত চক এতিয়া নদী কাষত পাই গ'লোহি লগত কেইজনীমান আছে গৰু খোজমাৰি দি আৰু সুখন দেখিছে বহুত দূৰত আপোনালোকে ইয়াৰ পৰা মনিব নোৱাৰিব কিজানি সেইফালে আছে শৰাইঘাট দলং চক সেইফালে আছে শৰাইঘাট দলং পাছত আবেলি আপোনালোকক আকৌ অলপ ভালকৈ দেখাম ৰ'ব এতিয়া চক সেইফালে পাহাৰ আছে এইফালে আছে এয়াৰপৰ্ট আছে সেইখন প্লেইন উৰি গৈছে আৰু চক এবাৰ ভিডিঅ'টো ৰাতি সেইদিনাখন ৰাতি আহিছিলোঁ কালি ৰাতি আহিছিলোঁ ৰাতি যেতিয়া এই ছাইডত মানে পুৰা মানুহৰ ঘৰ আছে ন তাত মানে যেতিয়া লাইট জ্বলাই দিয়ে বহুত মানে বেলেগ ধুনীয়া লাগে মই কৈছোঁ নহয় কেমেৰাত মনিব নোৱাৰে ইমান আৰু এতিয়া যাম আমি এতিয়া ক'ত যাম কিবা মন্দিৰ এটাত যাম মনসা মন্দিৰত যাম মনসা মন্দিৰ দৃশ্যটো আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোকে ব'লক ভিউটো চাওক এবাৰ ভিউ সৌখিনিতে আছে মন্দিৰটো আৰু সেই মন্দিৰটোৰ ওচৰলৈকে আমি গৈ আছো সেইফালে চক নদীৰ কাষে চালিয়া লাগিছে মজা লাগিছে এইকেইদিন নলবৰীয়া ভাষা শিকি আছো আৰু লাহে পামগৈ আৰু চাই থাকক আপোনালোকে আৰু ফাইনেলি গাইজ বহুত দিন মূৰত আহি সেনেকৈ মই যোনটো কথা কৈছিলোঁ মন্দিৰ মনসা মন্দিৰ তাত পাই গ'লোহি চক এইখিনিতেই মনসা মন্দিৰ বুলি কয় কিন্তু অলপ ভালকৈ দেখাই আছোগৈ অলপ পাছত চাই থাকক এই ওচৰ পাই গ'লোহি এইখিনিত চক এইবোৰ যে দেখিছে এইবোৰ শ্মশান হয় এইবোৰ মানে খৰি দিয়ে এনেকৈ অঙঠাবোৰ ইয়াত পৰি যায় চক বহুত ছিষ্টেমটো বেলেগ ইয়াত মানে ইজনৰ ওপৰত সিজন তেনেকৈ দি থাকে কিন্তু আমাৰ ফালে তেনেকুৱা নহয় আৰু এতিয়া চক মেইন ভিউটো আপোনালোকক দেখাম যোনটো ভিউ আপোনালোকে দেখিলে নিশ্চয় বহুত বেছি ভাল লাগিব আপোনালোকক এই চক এইটো পানীৰ সোঁত বহুত বাঢ়ি আছে আৰু চক কি সোঁত মন্দিৰটো এইটো কেতিয়াৰ পৰা আছে কোৱা নাজানা ইমান তেওঁ মানে তোমালোক সৰুৰ পৰা জন্মৰ পৰা মানে দেখি আহিছা নেকি অঁ এইটো আচলতে মানে এইটো বহুত আগৰ মন্দিৰ হয় এইটো মানে ইও মানুহ ভালকৈ নাজানে কেতিয়াৰ পৰা আছে কিন্তু আমাৰ জন্ম বহুত আগৰ পৰা আছে বহুত পুৰণি মন্দিৰটোৰ ওচৰত একেবাৰে ভালকৈ দেখাম ৰ'ব আপোনাক কিন্তু এইটো চাই লওক ইমান আল্টিমেট জেগা কিমান সোঁত জোৰত বহিছে চক নাই এবাৰ আৰু যে দেখিছে সেইখন মনিব পাৰিছেনে নাই কেমেৰাটোৱে নাজানো সেইখন হ'ল শৰাইঘাট দলং নাই ব্লাৰ লৈ লৈছে ভালকৈ হোৱা নাই আৰু বোলক এতিয়া ওপৰলৈ অলপ উঠি যাওঁ ওপৰত গৈ আপোনালোকক দেখামগৈ
এইটো হৈ গ'ল মেইন মন্দিৰটো আৰু ইয়াৰ ওপৰত যাম আমি এতিয়া অলপ ফটো মাৰিবলৈ চব এইটোৱেই মন্দিৰ মেইন মন্দিৰ সেইটো আৰু সেইফালে আছে তাত কেইটামান ডেকা ল'ৰা আছে অকণমান এনজয় কৰে আৰু ইয়াত চাইকেল পাৰ্কিং চাৰ্কিং হৈ গয়া আৰু চব অলপ ফটো চটো মাৰিম তাৰপিছত আকৌ যাম বেলেগ এটা জেগালৈ সেইটো জেগাও আপোনালোকক সেইটো জেগাও ধুনীয়া ন সেইটো জেগাও মজা তাত দেখাম আপোনালোকক জীৱনত যেতিয়া বেয়া দিনবোৰ আহিব খুব দুখত থাকিব তেতিয়া আপোনালোকে এনেকুৱা জেগালৈ আহিব চক আহি কিবা মনটো বেলেগ হৈ যাব চব দুখ সুখ চব পাহৰি যাব আৰু এইবোৰ প্ৰকৃতিৰ মাজত যেতিয়া আপোনালোকে সোমাই পৰিব তেতিয়া আপোনালোকৰ কোনো মানে বেলেগ এটা চিন্তাৰ পৰা মানে দূৰত থাকিব পাৰিব আৰু এইবিলাকত যেতিয়া আপোনালোক ভাল ভাল জেগা কিছুমান মানুহ যে ভাল ভাল জেগা যায় সেইটো কাৰণেই যায় কিবা মনটো ভাল কৰিবৰ কাৰণে যায় আৰু এনেকুৱা জেগাত আহিলে বাহিৰততো যাব দৰকাৰাই নাই অসমতে ইমান ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে আহি চাব পাৰে আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু এইফালে চক এবাৰ নাজাৰাটো চাই লওক না এইটো পাহাৰ এইটো কি পাহাৰ বুলি কয় নাজানো পাহাৰৰ এটা এটা নাম থাকে কিন্তু এইকেইটা পাহাৰক কি বুলি কয় নাজানো সৌখন দেখিছে যে আপোনালোকে সেইখন হ'ল শৰাইঘাট দলং অকণমানকৈ মনিব পাৰিছে চাগে আৰু দাদাৰ লগত পূৰা ঘূৰি ফুৰিছোঁ ই মোক দেখাই আছে এইবোৰ জেগাত চাগে মই আজিলৈকে আহিয়ে পোৱা নাই শুৱালকুছি নিজৰ মামা ককা ঘৰ যদিও দেখা নাই আজি দেখিছোঁ আৰু বহুত ভাল লাগিছে আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ' বনাই বহুত দূৰ ফুৰি ফুৰি ইয়াৰ আহিলোঁ মোমায়েকৰ ঘৰ এইটো আৰু মোমায়েকৰ ঘৰৰ পৰা এতিয়া আমি যাম আকৌ আমাৰ ঘৰ ক'ত ক'ত ঘূৰি ফুৰিছোঁ মানে মই কৈছোঁ কি আৰু আজি মজা মজা জেগা ঘূৰি ফুৰিছোঁ এইবোৰ চাইকেল লৈ লৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দিয়ক যোনে চাই আছে তেওঁলৈ বহুত বহুত ধন্যবাদ ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু অলপ দূৰ ঘূৰি পকি পিছত আকৌ আহি গ'লোঁ আমাৰ ঘৰ আকৌ অলপ দেৰি পিছত আকৌ এটা বেলেগ ঠাইলৈ যাম আপোনালোকক আকৌ অলপ দেৰি পিছত আকৌ সেই ঠাইডোখৰ জেগা আপোনালোকে চাই থাকক ভিডিঅ'লৈ এতিয়া ভাত পানী খাই ল'ব লাগে তাৰপিছত ভাত পানী খোৱাৰ পিছত আকৌ যাম A few moments later. এতিয়া আকৌ আহিলোঁ আমি সূৰ্য অস্ত যোৱা মানে পৰিৱেশটো চাবৰ কাৰণে এতিয়া আহিছোঁ চব ইয়াত পালোহি এই পোৱালি চক এতিয়া আপোনালোকক মেইন দৃশ্য দেখা লাষ্ট চাই কওক চব দেখাই আছো আপোনালোকৰ একদম কি মাছ আছে নি এইটো মাছ নাওখন চাই মাছটো সৰু হ'ল খালি ডাঙৰ মাছ পালে আহিব চক এবাৰ দৃশ্যটো কালি আপোনালোকক ইটো ভিডিঅ'ত আপোনালোকক দেখাম বুলি কৈছিলোঁ ভালকৈ আৰু চক আজি এইটো ভিডিঅ'ত মই আপোনালোকক চব ধুনীয়াকৈ দেখাই দিছোঁ ইয়াত মানে মানুহ অলপ দেৰি পিছত চাব একদম পূৰা ভৰ্তি হৈ যাব মানুহ মানে চবেই বতাহ খাব আহি ইমানেই ধুনীয়া লাগে মানে পৰিৱেশটো মই কৈছোঁ কি আৰু মোৰ আমাৰ ঘৰৰ ফালেতো নাই ইয়াতে আছে ইয়াতে আৰু মই চাই এনজয় কৰিছোঁ আৰু বহুত বহুত বেছি এনজয় কৰিছোঁ আৰু ই খুৰাহঁতে কি বুটলিছে জানো তাকে চাওঁচোন এই শব্দটো শুনক নাই এবাৰ কুলু 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 মাত এই পোৱালিকেইটাক চব পোৱালিকেইটাই মানে খেলি আছে পূৰা নদীৰ কাষত আৰু বাপেকহঁতক লৈ আহিছে মানে নাযায় ইয়াৰ পৰা যাবলৈ পঠাই আছে কিন্তু যোৱা নাই সিহঁতৰ লগত ময়ো অলপ খেলি আছোঁ নে পোৱালি খেলো খেলো সিহঁতি মণিপুৰৰ হয় ইয়াত খেলি আছে চক নাই এবাৰ এইটো ঐ দেখো দেখো যাৰা ইধৰ দেখো পোৱালি লাজ কৰিছে সিহঁতি এই পোৱালিটো চক না ইমান মৰম লাগে নাচাই খালি এইটো কিবা পূজা কৰিছিলে এইটো কিবা পূজা কৰি পেলাই কোনোবাই উঠাই দিছে চব চাকি তাকি জ্বলাই চাকি গছ কিমান ধুনীয়াকৈ জ্বলি আছে इधर देखो कैमरा पे इधर देखो कैमरा हाय बोल दो हाय
हाय बोलो ऐसा करो हाय बोलो पूरा व्यस्त है खेलने में এটা খেলাত মানে পুৰা চখ এটি ইমান অসমীয়া নাজানে এটি হৈছে মণিপুৰৰ আৰু মণিপুৰৰ লগত অলপ খেলি আছো এনেকুৱা লাইফটো সঁচাকৈ বহুত বেলেগ ধৰণৰ লাইফ এইটো বয়সত যোনটো খেল হয় সেইটো সমান কেতিয়াও কোনো লাইফৰ মানে কোনো এটা সময় হ'ব নোৱাৰে এহেঁতৰ বয়সৰ লাইফৰ এই যোনটো খেলটো সমান আপোনালোকে দেখিছে আমিও চাগে আমিওতো বহুতে সৰুতে খেলিছিলোঁ বালি খেল এইটো বালিকাষৰীয়া ঠাইত আছোঁ কাৰণে বালি ইয়াত খেলিছোঁ কিন্তু ঘৰত হোৱাহেঁতেন আমি বালি গোটাই আনি বালি এতিয়া সিহঁতৰ লগতে খেলিছিলোঁ বহুত দিনৰ মূৰত মজা লাগছি চব লাহে লাহে কিমান মানুহ আহিব ধৰিছে আৰু এফালেও মানুহ আৰু যদি আজি ভিডিঅ' ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব আৰু নদীৰ কাষতে মোৰ ভিডিঅ' ফিনিছ কৰি দিলোঁ আজি আকৌ নেক্সট ব্লগত আকৌ ধামাকা এটা ব্লগ দিম আপোনালোকে সকলোৱে চাব চব কিবা মানে ভিউটো চব ভিউ এইফালে এইখন পাৰ্কত মই নেক্সট ব্লগত দেখাম নেক্সট ব্লগত সোমাম এইখন পাৰ্কত আপোনালোকক দেখাম নেক্সট ব্লগত আৰু আজিলৈ বাই দিয়ক বাই বুলি কৈ মই বাই বহুত দেৰিলৈকে দিয়াই নাই আৰু বাই দিলোঁ দেই এই ৰাস্তাটো অলপমান দেখাই দিওঁ আপোনালোকক আৰু নেক্সট ব্লগত চাবলৈ পাব এই ৰাস্তাটোৰ ভিডিঅ' আৰু এইফালে পাৰ্কৰ ভিডিঅ' চব কেনেকুৱা মজা লাগে